আমাৰ ৰুমৰ আংকলে ইমান ধুনীয়া ভাষণ দি আছে। হাই গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বতন্ত্ৰতা দিৱস সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আমি বৰ্তমান আছোঁ বেলতলাত আৰু এতিয়া যাম খানাপাৰা, তাত প্ৰেড চাবৰ কাৰণে। খানাপাৰা আহি পালোঁ আৰু 26 জানুৱাৰীৰ কাৰণে ৰিক্সা বেছি আগলৈ যাব দিয়া নাই, সেইটো কাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ আমি। ৰাজা সুধি আছে কোনফালেদি সোমাব লাগিব, সেইটো ৰাজাই সুধি আছে। গোটেই সেইফালে চিকিউৰিটি গাৰ্ড আছে, সেইফালে গোটেই আছে আৰু সেইফালে সৰু সৰু ল'ৰা ছোৱালীবোৰো ইউনিফৰ্ম ড্ৰেছত আছে, চাই বহুত ভাল লাগি আছে সিহঁতকো। CM অহাৰ কাৰণে গোটেই চিকিউৰিটি গাৰ্ড আছে, গোটেই চাৰিওফালে দি দিছে। আমি এতিয়া এইফালেদি সোমাই যাম, এই চেক কৰিব কোনফালেদি সোমাই যাব লাগিব। এইটো বহুত কষ্টত বিচাৰি পালোঁ গেট আৰু এতিয়া ভিতৰত সোমাই গৈছোঁ। ভিতৰত কেনেকুৱা কি হৈছে এইবোৰ চব দেখাম। আমি সদায় কওঁ যে ইণ্ডিয়া ইজ নট এ নেশ্যন ষ্টেট বাট ইণ্ডিয়া ইজ এ চিভিলাইজেশ্যন। সেইখন ভাৰতৰ পৰম্পৰা আৰু সাংস্কৃতিক সৰুগত কৰি সংবিধান ৰচনা কৰিছিল যে ভাৰতীয় সংবিধানৰ সমাজবাদ বা ধৰ্ম নিৰপেক্ষ পশ্চিমীয়া সমাজবাদ বা ৰাছিয়া আৰু চাইনাৰ মাৰ্ক্সবাদ নহয় বা পশ্চিমীয়া ধৰ্ম নিৰপেক্ষ নহয়। এয়া 5000 বছৰ পুৰণি আমাৰ সভ্যতাৰ এক পৰিত্ৰাজ্য। সেই সভ্যতাৰে আমাৰ প্ৰতি আগবঢ়োৱা দুটা অতি পবিত্ৰময় ধাৰণা। প্ৰথম ৰাষ্ট্ৰ হ'ব এই মহৎ আবেগে ইতিমধ্যে দেশবাসীৰ সৰ্বত্ৰ স্পৰ্শ কৰিছে আৰু কৰ্ম চঞ্চলতাৰ সূচনা হৈছে, বহু উন্নত কৰিছে। কিন্তু তাখনৰ ভয়াৱহতাৰ সজ্ঞান আৰু ইচ্ছাকৃতভাৱে ঘটোৱা ভাৰতৰ ৰক্তপাত বুলি আখ্যা কৰিছিল। ইয়াৰ মই কেতিয়াও CM ছাৰক ওচৰৰ পৰা দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম ওচৰৰ পৰা চাইছোঁ, ভাল লাগিছে। ফাৰ্ষ্ট টাইম চালোঁ আৰু ওচৰৰ পৰা চাব পালোঁ। CM ছাৰ আমাৰ জনজাতীয় লোকসকলৰ অন্যতম বীৰ জোঙাল বলহুৰ স্মৃতি বিজড়িত জোঙাল বলহুক আজি আমি এক পৰ্যটন ক্ষেত্ৰলৈ নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ কৰিছোঁ। গুৱাহাটীৰ উদ্দেশ্যে আজি আমি নতুন ট্ৰাইবেল বেলটেল ব্লক নিৰ্মাণ কৰিছোঁ। তদুপৰি জোনাই শদিয়া আৰু ওদালগুৰি ট্ৰাইবেল বেল্টত বসবাস কৰা আমি ৰাজ্যখনৰ থলুৱা জনসাধাৰণক এক সুৰক্ষাৰ কবল দিবলৈ সক্ষম প্ৰদানৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। মিছন বসুন্ধৰা 2 আমি ব্ৰিটিছ ৱৰ্ল্ড ৰেকৰ্ডক সন্নিবিষ্ট কৰিবলৈ আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। এই বছৰৰ 14 এপ্ৰিলত অসমে কল্যাণৰ আঁচনি হিচাপে আমি অৰুণোদয় প্ৰতিষ্ঠা কৰিব খুজিছোঁ। আজি তিৰংগা পতাকাৰ তলত থিয় হৈ মই আৰু এটা নতুন কথা ক'ব খুজিছোঁ যে এই বছৰৰ 1 এপ্ৰিলৰ পৰা আমাৰ ৰাজ্য চৰকাৰে অসমৰ বিধৱা মহিলাক প্ৰদান কৰি অহা 300 টকাৰ মাহিলী বৃদ্ধ পেঞ্চন আমি মাহিলী 1250 টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি পালন কৰিব খুজিছোঁ। আমি সংকল্প লৈছিলোঁ যে BPR বা চেতনাৰে তোলা দাবানল উজাৰি দেশ ৰক্ষা কৰা, দেশ ধ্বংস কৰাৰ দেশ ধ্বংস কৰাৰ তুমি একমাত্ৰ অধিকাৰী। প্ৰচণ্ডতম দেশ প্ৰাণতাৰ জাতীয় ৰাষ্ট্ৰীয় চেতনাৰ উন্মাদ উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা। দেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া, নিৰাপদ হ'ব, ৰক্ষা কৰিব দেশ আৰু জাতি বিনন্দিয়া। আমাৰ দেশ আৰু জাতি বিনন্দিয়া হওক। ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠতম ৰাষ্ট্ৰ হওক। অসম ভাৰতৰ
পাঁচখন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হওক, সেই আশা আৰু মহান সংকল্পৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় মা ভাৰতী, জয় আই অসম। ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। Now the parade commander is marching towards Honorable Chief Minister of Assam, Dr. Himanta to seek his permit to start the march past. পেৰেড আৰম্ভ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা অনুমতি গ্ৰহণ কৰি ইয়াৰ পেৰেড কমাণ্ডাৰ কৰ্ণৱ পাটোৱাৰী নিজৰ স্থানলৈ অগ্ৰসৰ হৈছে। March past is a high. পেৰেড কমাণ্ডাৰ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰ কৰ্ণৱ পাটোৱাৰী, পেৰেড ডিআইজি অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক ভীৰদান দলে, প্লাটুন নম্বৰ 1 বীৰাংগনা নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰবেশনাৰ অনুষ্কা শৰ্মা, প্লাটুন নম্বৰ 3 CRPF কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী নেতৃত্বত উপ পৰিদৰ্শক অশিলা প্ৰসাদ পাণ্ডে, Platoon number 3 CRPF person led by SIPD Osila Prasad Pandey. Karan Bordoloi. Platoon number 4 battalion person led by SI Professor Karan Bordoloi. Platoon number 5 অসম আৰক্ষীৰ অনাথৰ সংগঠন APRO নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰবেশনাৰ আকাশ দাস। Platoon number 5 APRO person led by SI Professor Akash Das. Platoon number Constable person led by SI Professor Orunam Sharma. Platoon number 8 সশস্ত্ৰ শাখাৰ আৰক্ষী নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰবেশনাৰ হৰি কেন্দ্ৰী। Platoon number অসম আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখা নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰবেশনাৰ মৃত্যুঞ্জয় সিংহা। Platoon number 2 traffic person led by SI Professor Mrityunjay Sinha. Platoon number 9 অসম বন সুৰক্ষা দাস। Platoon number 9 first Assam Forest Protection Forces person led by SI Professor Rupankar Das. Platoon number 10 অসম ঔদ্যোগিক নিৰাপত্তা বাহিনী আৰু অসম বিশেষ সংৰক্ষিত বাহিনী নেতৃত্বত অসম আৰক্ষীৰ Number 10 ARSF and ASRF person led by SI Professor Bobita Bordoloi. Platoon number 11 প্ৰথম ব্যাটালিয়ন এনসিসি নেতৃত্বত সিনিয়র আন্ডার অফিসার আয়ুষ থাপা। Platoon number 11 first battalion NCC person led by senior under officer Ayush Thapa. অসম আৰক্ষীৰ অন্তৰ্ভিত নেতৃত্বত অসম আৰক্ষীৰ হাবিলদাৰ মহিদুৰ ৰহমান। Platoon number 30 mounted person led by Havildar Muizur Rahman.
Respectfully handed Commander Pankaj Borkar and Quarter প্রকল্প সম্পর্ক গণরাজ্য চতুষ্পঞ্চমতম গণরাজ্য দিৱসৰ আকৰ্ষণীয় পেৰেডৰ পাছত এতিয়া আমি আগবাঢ়িব বিচাৰিছোঁ আজিৰ দিনটো এইফালে বহুত বেছি ভাল লাগিছে স্বতন্ত্ৰতা দিৱস আজি বহুত ধুনীয়া পালন কৰা হৈছে সেইকাৰণে বেছি ভাল লাগিছে এইফালে চাইছে কিমান ধুনীয়া এইফালে আৰু এতিয়া ভিতৰত কিবা ডান্স হ'ব এনাউন্স কৰিলে ডান্স চান্স হ'ব ভিতৰত আমি অলপ বাহিৰত ওলাই আহিছোঁ ভিতৰত বহুত দেৰি থাকিবলৈ ভাবিলোঁ বাহিৰত অকণমান চাই লওঁ অলপ ঘূৰি বহুত বেছি ভাল লাগিছে সেইকাৰণে বাহিৰত অলপ ওলাই আহিলোঁ এতিয়া এইটো ওপেন কৰিছোঁ কি কি আছে এইটো চাব এইটো দিছে চা কিমান ধুনীয়া পেকিং কৰিছে পানী বটল মেংগো জুচ আপেল বিস্কুট ব্ৰেড এইফালে বৰফি ভুজিয়া মানে পেট ভৰি যাব আৰু খাই পিনি আজিৰ দিনটো কিন্তু সঁচাকৈ ভাল লাগিলে ইয়াত অহাৰ কাৰণে বেছি ভাল লাগিলে ইয়াত নাহিলে মানে আজিৰ দিনটো চাগে ভালকৈ মানে ইমান এনজয় নকৰিলোহেঁতেন ইয়াত গুৱাহাটীত প্ৰথমবাৰ পতাকা উত্তোলন দেখি পালোঁ ভাল লাগিলে সেইটো কাৰণে বহুত বেছি আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ চাইছেনে এতিয়াও ডান্স কৰিলে বহুত বেছি ভাল লাগিলে ভিডিঅ'টো চালে আপোনালোকে কেনেকুৱা লাগিলে কমেণ্টত জনাব তোমালোকে কি ডান্স কৰিলে ভৰতাল আচ্ছা ইহঁতে ভৰতাল ডান্স কৰিলে ভাল লাগিলে তোমালোকৰ ডান্স বহুত বেছি ভাল লাগিলে পোৱালিবোৰ ইমান ধুনীয়া বাই বাই দি আছে আৰু অলপ অলপ লাজো কৰিছে গম পাইছে ইউটিউবত ভিডিঅ' বনাই আছোঁ সেইকাৰণে আৰু সিহঁতে চবেই ইমান ধুনীয়া খেলি গোটেই ৰাস্তাত ধুনীয়াকৈ খেলি গৈ আছে সেইকাৰণে ভাল লাগিছে টিকলিটোও বেলেঞ্চ লৈ আহিছে এইটো ছোৱালী কেইজনী ভিডিঅ'ত ওলালে মই এনেকৈ ভিডিঅ' কৰি আছিলোঁ তেহেঁতি হাই হাই কৰিছে আৰু সিহঁতক ক'লোঁ মোৰ নামটো চাৰ্চ কৰিবা তাত পাবা বুলি ক'লোঁ সিহঁতি ভাবিছে পাহৰি যাম নেকি সেইটো কাৰণে মৌচুমী বা মানে সেনেকৈ কৈ আছে নামটো যাতে পাহৰি নাযাওঁ সিহঁতি ঘৰ গৈ মোবাইলত চাৰ্চ কৰি চাব চাগে মই কৈ দিছোঁ সিহঁতক নামটো পাহৰি গ'লেও মৌচুমী টেঙাটো মনত কৰিবা তেতিয়া নামটো চাগে পাহৰি নাযাব মানে পাহৰি গ'লেও আকৌ মনত পৰি যাব হাঁহিছে সিহঁতি ভাল লাগিলে তাহাঁতৰ লগত কথা পাতি হৈছে ছায়েন্স মিউজিয়াম আপোনালোকক দেখাইছিলোঁ মই ভিডিঅ' এটাত ইয়াৰ ভিতৰত কেনেকুৱা কি আছে চব দেখাইছোঁৱেই
আৰু যদি আপোনালোকে নাই চোৱা তেন্তে মোক কমেণ্টত জনাব নাই চোৱা বুলি, তেতিয়া মই ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। দূৰ খোজকাঢ়িতো যাব লাগিবই। এইফালে অলপ মানে এইফালে ৰ'দটো বন্ধ কৰি দিছে, সেইটো কাৰণে অলপ খোজকাঢ়ি যাব লাগিব। তাৰপাছত আমি বেটেৰী ৰিক্সাত গুচি যাম ঘৰ। কৈছোঁ ৰাজাক সৰস্বতী পূজা সেইফালে হৈছে, সেইফালে অলপ চাই আহিম বুলি কৈছোঁ। ৰাজাই কৈছে অলপ দূৰ হ'ব কলেজ। একচুৱেলি দূৰৰ কথা নহয়, ৰাজাক যাব মন যোৱা নাই। কলেজত সোমাব অকণমান দিগদাৰী পাইছে, কাৰণ তাত ছোৱালীবোৰ থাকে। তো ৰাজা অলপ ছোৱালী থাকিলে লাজ কৰে মানে, সেইটো কাৰণে যাব বিচৰা নাই। কিন্তু মোক যাব মন গৈছে, বহুত দিন যোৱা নাই। সৰস্বতী পূজাটো 3 বছৰ মানেই হ'ল চাগে সৰস্বতী পূজাত, এতিয়া মই যোৱাই নাই। আগতে যেতিয়া ঘৰত আছিলোঁ তেতিয়া গৈছিলোঁ। সৰস্বতী পূজা ক'লে আৰু ক'বই নালাগে, ৰাতিপুৱা শুই উঠি মানে যোগাৰেই কৰি থাকোঁ, কি পিন্ধিম কি নিপিন্ধো সেইবোৰতে লাগি থাকোঁ। তো সেইটো কাৰণে মোকতো মন আছে যাবৰ কাৰণে, কিন্তু ৰাজা যাব বিচৰা নাই, তাক অলপ লাজ লাগে বুলি কৈ। আৰু গৈ আছোঁ মই। ৰাজা এতিয়া চাব যাম নে ৰুম যাম মই নাজানো, বৰ্তমান এতিয়া গৈ আছোঁ। বাকী আছে আৰু এতিয়া ৰুম যাবৰ কাৰণে বেটেৰী ৰিক্সাত উঠিলোঁ। খোজকাঢ়ি অলপ আহিবলগীয়া হ'ল কাৰণে বহুত বেছি ভাগৰ লাগি গ'ল। আৰু যিহেতু আজি বজাৰ বহিছে, তো সেইটো কাৰণে মই অলপ বজাৰো কৰি ল'লোঁ। চাই আহিলোঁ আৰু ভোকো লাগিছে বহুত, সেইটো কাৰণে ভাবিছোঁ ভাত বনাব মোক মন যোৱা নাই, সেইটো কাৰণে চাওমিন অলপ বনাই খাম। তো চাওমিন বনাবৰ কাৰণে মই চব ৰেডি কৰি থৈছোঁ। এইফালে চব চাওমিন বইল কৰি ইয়াত ৰিফাইন অলপ দি থৈ দিছোঁ, আৰু এইফালে কাটিছোঁ পাত্তাকবি, পেপচিকাম, এইফালে গাজৰ, এইটো পিঁয়াজ আৰু এইটো জলকীয়া, এইফালে ৰিফাইন, তাৰপাছত এইটো কেৰাহী চেৰাহী চব ৰেডি কৰি থৈছোঁ। এতিয়া বনাম আৰু খাব লাগিব। আজি মই মাছ মাংস একো নাখাওঁ, সেইটো কাৰণে চাওমিন ভেজ বনোৱা হৈছে। নহ'লে চাওমিন মই চিকেন চাওমিন খাই বেছি ভাল পাওঁ, কিন্তু উপায় নাই, আজি ভেজেই খাব লাগিব। কেতিয়াবা চিকেন চাওমিন বনাম, তো আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিম মই। ৰিফাইন গৰম হৈ গ'ল, এতিয়া ভেজখিনি দি দিম মই ৰিফাইনত। যিমান ভেজ আছে কেৰাহীত ভৰিয়ে গৈছে, চাওমিন দিওঁতে কি হ'ব। এতিয়া দি দিম মই চাওমিনখিনি। আৰু এতিয়া দি দিম চয়া চচ। আৰু এইফালে চিলি চচ। আৰু এইফালে দি দিম গুটি জালুক। মোৰ চাওমিন হৈ গ'ল ৰেডি, আৰু মই ওপৰত কেঁচা পিঁয়াজ অলপ কাটি দিছোঁ।